বিশ্বাস আমি কথা পাতি আছিলো বিশ্বাসৰ কথা আজি বিশ্বাসৰ লগত আন এটা বিষয় সংযোজন কৰিছো ভৰসা কিমান দীঘল আমাৰ বিশ্বাসৰ তালিকাখন আপুনি যদি আপোনাৰ বিশ্বাসী মানুহৰ তালিকাখন বনাই কিমান দীঘল হ'ব আৰু আনে যদি বিশ্বাসৰ তালিকাখন বনাই সেই তালিকাখনত আপোনাৰ নামটো কেই নম্বৰ থাকিব এবাৰ আহো বিশ্বাস আৰু ভৰসালৈ এটা কাহিনী আৰম্ভ কৰিছো মই এটা কাহিনী শুনিছিলো আৰু সেই কাহিনীটো আপোনালোকলৈ আগবঢ়াই দিছো কাহিনীটো হ'ল এবাৰ এগৰাকী ব্যক্তিয়ে বহু ওপৰেৰে ৰছীৰ ওপৰত খোজ কঢ়াৰ যিটো কাৰ্য সেই কাৰ্যটো সম্পাদন কৰে আৰু তেওঁ বিভিন্ন স্থানত এই কাম কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰে আৰু তাৰ পৰা যি পইচা 2 টকা পইচা ৰাইজে মৰম চেনেহ দিয়ে সেইখিনিক লৈ তেওঁ পৰিয়াল পোহপাল দিয়ে তেওঁ পৰৱৰ্তী সময়ত সেই কাৰ্যটো অতি বেছি আকৰ্ষণীয় কৰিবৰ কাৰণে নিজৰ পুত্ৰক কান্ধত লৈ ৰছীৰ ওপৰে খোজ কাঢ়িবলৈ ল'লে এবাৰ তেওঁ এখন বজাৰৰ মাজত ওখ দুটা স্থানৰ পৰা ৰছী লগাই বহুত ওপৰেৰে তেওঁ পুত্ৰক কান্ধত লৈ খোজ কাঢ়ি যাবলৈ প্ৰয়াস কৰিলে আৰু খোজ কাঢ়ি গৈ থকাৰ সময়ত বহু বজাৰৰ বহু মানুহে সমবেত হৈ তেওঁলোকে চাই আছিল প্ৰত্যেকৰ এটা চাহৰুদ্ধকৰ পৰিৱেশ কাৰণ এটা কণমানি শিশু তেওঁৰ কান্ধত তুলি লৈ গৈছে যদি কিবা কাৰণত দুৰ্ঘটনাৰ সন্মুখীন হয় সেই শিশুটিৰ কি হ'ব ৰছীৰে খোজকাঢ়ি গৈ থকা সময়ত প্ৰত্যেক ব্যক্তিয়ে চাহৰুদ্ধকৰ এক পৰিৱেশত সেই প্ৰত্যক্ষ কৰিছিল আৰু মানুহজনে সফলভাৱে ৰছীৰে এটা মূৰৰ পৰা আনটো মূৰ সফলভাৱে পালেগৈ দ্বিতীয়বাৰৰ বাবে তেওঁ উভতি আহিল আৰু প্ৰত্যেকে পুনৰ চাহৰুদ্ধকৰ এক পৰিৱেশত সেই দৃশ্য প্ৰত্যক্ষ কৰি থাকিল পুত্ৰক কান্ধত লৈ সৰু পুত্ৰক কান্ধত লৈ তেওঁ ৰছীৰে পাৰ হৈ আহিছিল দ্বিতীয়বাৰ কাৰ্য সম্পাদন কৰাৰ পিছত সেই ব্যক্তিজনে উপস্থিতসকলক ক'লে যে মই আপোনালোকৰ সন্মুখত এই ৰছীডালেৰে দুবাৰকৈ অহা যোৱা কৰিলো কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ এই কাম মই যে তৃতীয়বাৰৰ কাৰণে কৰিব পাৰিম এই বিশ্বাস আপোনালোকৰ আছেনে সকলোৱে একেমুখে ক'লে আছে কিয় নাথাকিব তেতিয়া মানুহজনে আকৌ ক'লে নহয় আপোনালোকে আকৌ এবাৰ ভালদৰে চিন্তা কৰি চাওক যে মই দুবাৰকৈ এই কাৰ্য সফলভাৱে সম্পাদন কৰাৰ পিছত তৃতীয়বাৰ কৰিব পাৰিম বুলি আপুনি কিমান বিশ্বাস কৰে নহয় নহয় আমি পুৰা বিশ্বাস কৰোঁ আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে তেতিয়া মানুহজনে ক'লে নাই আকৌ এবাৰ চিন্তা কৰি চাওক মই দ্বিতীয়বাৰৰ কাৰণে গ'লো তৃতীয়বাৰ পাৰিম বুলি আপোনালোকে মোৰ ওপৰত কিমান দৃঢ় বিশ্বাস আছে সেইটো মোক লাগে তেতিয়া মানুহসকলে ক'লে নহয় নহয় আপোনাৰ ওপৰত আমাৰ সকলোৰে দৃঢ় বিশ্বাস আছে যে আপুনি দুবাৰ এই কাম সম্পাদন কৰাৰ পিছত তৃতীয়বাৰ পাৰিবই কোনো অসুবিধা নোহোৱাকৈ পাৰিব ঠিক আছে এতিয়া আপোনালোকৰ মোৰ ওপৰত যদি ইমান দৃঢ় বিশ্বাস আছে মই তৃতীয়বাৰৰ কাৰণে এই কাম কৰিবলৈ আগবাঢ়িছো কিন্তু আপোনালোকে এটা কাম কৰক এইবাৰ মই মোৰ পুত্ৰক কান্ধত লৈ নাযাওঁ আপোনালোকৰ ইয়াত থকা কোনোবা এজন পুত্ৰ সন্তান মোলৈ দিয়ক মই কান্ধত তুলি লৈ এই ৰছীৰে তৃতীয়বাৰৰ কাৰণে পাৰ হৈ যাম এই কাম যেতিয়াই কথা ক'লে তেতিয়াই লগে লগে সকলোৰে মাজত গুণা কথা লাগিল কোনেও নিজৰ সন্তানক সেই কামৰ কাৰণে আগবঢ়াই দিবলৈ সন্মতি নহ'ল কোনেও সন্তানক সেই ব্যক্তিজনৰ কান্ধত তুলি ৰছীৰে পাৰ হোৱা কাৰ্য সম্পাদন কৰিবৰ কাৰণে আগবঢ়াই দিবলৈ সন্মত নহয় তেতিয়া মানুহজনে ক'লে নাই আপোনালোকে ইমান বেছি চিন্তা নকৰিব আচলতে তৃতীয়বাৰৰ কাৰণে মই মোৰ পুত্ৰ সন্তানকে কান্ধত লৈ যাম কিন্তু আপোনালোকৰ সন্তানটো মই এটা কাৰণে বিচাৰিছিলো যে মোৰ ওপৰত আপোনালোকৰ যি দৃঢ় বিশ্বাস আছিল সেই বিশ্বাসৰ প্ৰমাণ কৰিবৰ কাৰণেহে মই আপোনালোকৰ এজন সন্তানক মোৰ কান্ধত দিবলৈ কৈছিলো কিন্তু আপোনালোকে মোৰ ওপৰত দৃঢ় বিশ্বাস আছে বুলি কোৱাৰ পিছতো তৃতীয়বাৰ এই কাম কৰিব পাৰিম বুলি দৃঢ় বিশ্বাস থকাৰ পিছতো কোনেও কিন্তু আপোনালোকৰ পুত্ৰ সন্তানক মোৰ কান্ধত দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে কোনেও আগবঢ়াই নিদিলে ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হ'ল যে মোৰ ওপৰত আপোনালোকৰ যি বিশ্বাস আছে সেয়া আপোনালোকৰ মনত থকা বিশ্বাসহে আপোনালোকৰ মনতহে মোৰ ওপৰত বিশ্বাস আছে মোৰ ওপৰত ভৰসা আপোনালোকৰ নাই এই বিশ্বাস এনেদৰে হয় এই বিশ্বাস কাৰোবাৰ প্ৰতি কাৰোবাৰ বিশ্বাস কাৰোবাৰ মনত থাকে আৰু কাৰোবাৰ ওপৰত কাৰোবাৰ ভৰসা সেই ব্যক্তিজনৰ ওপৰত থাকে অৰ্থাৎ বিশ্বাস যাৰ ওপৰত থাকিব তাৰ ওপৰত যেতিয়া আমি ভৰসা কৰিব পাৰিম তেতিয়াহে সেই জৰিয়তে কাৰ্য সম্পাদন হ'ব আপুনিও আপোনাৰ বিশ্বাসী মানুহৰ তালিকাখনত বহুত দীঘল তালিকাখন প্ৰস্তুত কৰিব পাৰিব আপোনাৰ বিশ্বাসী মানুহ কিমান আছে বুলি যদি ভবা যায় বহুত দীঘল তালিকা এখন হ'ব কিন্তু সেই তালিকাখনৰ পৰা আপুনি কিমানৰ ওপৰত ভৰসা কৰিব পাৰে এই তালিকা যদি বনাই তালিকাখন ছুটি হৈ আহিব এয়া হৈছে বিশ্বাস আৰু ভৰসা আমি বিশ্বাসক যদি ভৰসালৈ ৰূপান্তৰিত কৰিব পাৰোঁ বিশ্বাসক যদি আমি ভৰসালৈ পৰিৱৰ্তন কৰিব পাৰোঁ উন্নীত কৰিব পাৰোঁ তেতিয়াহে আমি সমাজত আমি নিজে আগবাঢ়ি যোৱাৰ এটা পথ পাম আৰু বেলেগকো আগবাঢ়ি যোৱাত আমি সুবিধা দিব পাৰিম মই ভাবিছোঁ মই এটা শুনা কাহিনী আপোনালোকলৈ আগবঢ়াই দিলোঁ যদি কাহিনীটো আপোনালোকৰ ভাল লাগিছে নিশ্চয়কৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব